তো হেল্ল' গাইজ, কি খবৰ আপোনালোক? আজি এটা আমাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কেম্পিং ভিডিঅ'। আমাৰ লগত আছে ইফালে হৃদয়, আছে আমাৰ কিষাণ। আমি আজি থাকিম এই ভাত তলৰ মাজত। এখনি হাতত থাকিম আমি, এখনি হাতত বঢ়িয়াকৈ তিৰপল চিৰপল টানি মজা কৰিম। আজি নট ফৰ হেৰি প্ৰেংক, আজি কৰিম আজি কেম্পিং। বলক বান্ধা কৰিব যাই আছোঁ, ডেকা মই আৰু হৃদয়। হাল্লা নকৰিবি এতিয়া আমি বঢ়িয়াকৈ বাজা চাজা কৰিও দেশ আমাৰ কেম্প চেম্প বনাই তেতিয়া লগ পাই আছোঁ। গাইছ আমাৰ ফাইনেলি জগৰ পাতি হৈ গ'ল, এলাখান বান্ধি দিছোঁ বঢ়িয়াকৈ হেৰি চেৰি দি কিনে। এতিয়া আমি বনাব দিছোঁ। এইটো গাৰ্লফ্ৰেণ্ড এটা আছিল মালখান দেখে দিবা নোৱাৰোঁ গাইছ। এই যি নহওক আমাৰ এইটো ভইকি আছে দেখে ডাঙি আজি আমি এইটো চাতে ঘৰত আছো। এইলা প্লাষ্টিক চিক লৈছো পুৰা তাৰমানে ৰাতি থাকি দিম। তহঁতে কি কবি? আজি ৰাতি আমি খাম্বাটো খাম নাখাই তো গাইছ চবেই এতিয়া শান্ত হৈ গেল। কিয় কাৰণ এটা কোব দিছো, কুত্তা এটা কাইজা লাগছি এহঁতৰ দৰে। ইয়াক মাৰিছো, ইনকে মাৰিছো মাৰিম। আপোনালোকে যদি লগৰ লগত বেলেগৰ মানে লাখ লাখ টকা খৰচ কৰি ঘূৰিব যাব নালাগে। আপোনালোকে যদি ইয়াৰ দৰে বা আমাৰ টিনৰে দৰে এনেকে 4-5টামান লগৰ ছোৱালী আগদিন এনেকে কেম্পিং কৰ, এইটো ভাঙিম মই দলে দিয়াতে। এইটো এনেকে কেম্পিং কৰ তহঁতে এনেকে খাল থাক এইটো জিন আৰু পিছত জীৱনত ধৰি নাহে। এই মোবাইল টাইম দিয়ে তাৰে এইটো বিষয়ৰ পৰা আমাৰ মিনালে কিবা এটা ক'ব দিয়া। ক ভাই, মানে আপনি জীবনত টকা পয়সা বহুত পাব, কিন্তু ইমান স্পীড হ'ব আৰু গাইছ এইটো বিষয়ৰ পৰা মিনালে কিবা এটা মন্তব্য দিয়া। মিনাল ক। গাইজ পইচা জীৱনত বহুত পাব, কিন্তু এখিনি টাইম কিনবা নাপাবে। সঁচা কথা কৈছো, তোমাৰ তাত খালি 1 কৰোৰ টকা আহিব, কিন্তু এখিনি টাইম তুমি 1 কৰোৰ টকা দিও কিনবা নৰ। আৰু এইটো গাইছ এখিনি সময় আমি তাতে এই খাইছো। এই মানে কি মানুহ জীৱনটো যি নহওক খাও লো ঘুমো দাৰু বাৰু পিও এনজয় কৰো এই জীৱন হে আপলোক তো বিনা বাক্স দি তো গাইছ আমাৰ ইফালে বঢ়িয়াকে ৰেডি হৈ গৈছে। আঞ্জা সদায় বনাই দিছি। ইফালে আছে জিৰা ৰাইচ চাউল, ইফালে আছে তেলকা মাংস, আৰু ইফালে আছে হৃদয় অচকচলি, আৰু ইফালে আছে মিনাল, ইফালে আমাৰ ডেকা ভাত বাঢ়ি আছে। আৰু ভাত দি আছে ইমান অলপ ভাত দিব নাখাম। চব কথা ফালতু নহয়তো, উৰি যাব কথাখিনি বাগৰি তোমাৰ নেং দেই না ভাত বৰা বাঢ়ি লৈছো। বেলেগ আঞ্জা নাই, উদা মাংস কাণৰ ভাত কেইটা ভাতো পায়ো খাই নিছি গাইছ। জিৰা ৰাইচ চাউল আৰু এনে মাংলি জ্বলি যায়, কিন্তু এনেকে ভাই না মই লগত এক পিচ খা ভাল লাগে গাইছ। মোৰ ফেভৰেট লিভাৰ মজা। মই ভাত মকা দিবা সানি তো গাইছ আমি বঢ়িয়াকে ভাত চাত খালো। আমি 4টা চলি এখন স্কুটি দেখছোন, এখন স্কুটি নহয় হায়া বুচা। তো চলো গাইছ চলো যাব ইয়াক থৈ আহো, ই নাথাই বোলে ৰাতি। এতিয়া আমি নাইট কেম্পিং কৰি মজাকে ৰাতি বঢ়িয়া বিহু মাৰি আছে। তো গাইছ নাইট কেম্পিং মানে হৈছে তেলকা আমলেট লাগে দিছো। আমি ডেকা কেইটা নামাই দিলাক। আমি এতিয়া বঢ়িয়াকে খোজকাঢ়ি যাই আছো। এতিয়া ভাল আছে ৰাতি ইয়াতে মই কামোৰ দিব না। আৰু গাইছ ইফালে বাজিল এতিয়া বৰ্তমান বাজিল কেতি বাজিল ভাই 12:19। এতিয়ালৈকে আমি ইয়াতে কেম্পৰ তলত বহি আছো, বিচনি মাৰি আছো। ইফালে ধূপ জ্বলাই আছে, ইফালে বঢ়িয়াকে ঘুমাই আছে, ইফালেও ঘুমাই আছে। ভাই ঘুমাই থাক, এই জীৱনত বিচনি মাৰি ঘুমাই থাক, পেটটো উলাই থাক।
এই জীৱন আৰু ইনকে থাকি যোনটো আমেজ আছে সেইটো আমি জীৱনত তাৰ দেখা গুচি গ'লে বোলে নৰে সি আমাৰ তাত ডাঙৰ না বস্তু পেলাই কিনে গৰম বেছিকৈ পাই না এটা খাইছোঁ নিজে নাইট কেম্পিঙৰ এইটোৱে মজা কেনে লাগিছে ভাই আৰু মজা তো বাছ তন্ধ কৰিছে একবাৰ বিদ্যা মেষ্টপি আৰু তো গাইছে ঐ এইটো মুচ্ছি ৰিক্সা এইটো কিয় মুচ্ছি আতে তই এতিয়া বাৰীত এই হ'ব ফুলবোৰ চকানত মুচ্ছি এতিয়া হ'ব দে যি নহওক মোৰ ভয় কৰা নাযাবা আৰু কণ্টিনিউ কৰি থাক গাছ পুৰা আছে গোটেই ৰাতিটো দেখাম তন্ধ কালি পুৱা পোহৰক গ'লে চান লোকে guys আমার ভিখারি জীব তো কোনি গাড়ি দিব তো ওই বাহতলে কোনি গাড়ি দিবা আহিব মাই দিবা আহিব মাই আছে ঘৰত আমাৰ আৰু প্ৰায় 3:30 মান বাজছি এই ৰাতি বাহতলে আকলা আকলাকে মৰি আছো দেই সন্ধিয়া হতে বঢ়িয়াকে ঘুমাইছো ও কিবা অলছি কিবা অলছি এই থাকতে গাইছ ঠিক নৰাতে তো গাইছ এতিয়া বহুত বহিলোঁ বৰ্তমান 8:30 বাজিল এতিয়া অলপমান ঘুমাং আৰু আধা ঘণ্টা 1 ঘণ্টামান না কি কমি না ঘুমাং চকু মেলা মোজা কৰিছে লাইটটো অফ কৰি যাম বঢ়িয়াকে তো গাইছ গুড নাইট লগ পাই তো বাই বাই গাইছ নেক্সট ভিডিঅ'ত লগ পাম